हेलो एवरीवन मोर आको एटी भिडिओले सकलोके स्वागतम जनाइছে आशा करो सकलो भाले আছে এয়া টাউনলে আহিছিল ওলাই আহি স্টাইল বজাৰ পালোহি এও গৈ আছে আগে আগে আৰু মই পিছে পিছে এয়া হুমালোহি বহুত কালেকচন আহিছে উইন্টাৰ কালেকচন আৰু ইহতৰ কাৰণে ঠাণ্ডা কাপোৰ চাও বুলি ভাবিছো জিমান হলেও নুকুলাই এতিয়া যেহেতু ঠাণ্ডা বহুত পইছা আৰু ঘৰলেও যাম সেই কাৰণে কেজুমান বেছিকে লৈ যাব লাগিব আৰু এয়া হৈ গল এও বিল কৰি আছে তাৰ পাছত ইয়াতে হুমালো আদিৰ কাৰণে সেৰেলেক এনেকে বডি ওয়াশ শ্যাম্পু লবলে ইয়াৰ পৰা লৈ ললো আৰু আহি গলো আমি এয়া ফ্ৰুট চাহৰ যোগাৰ এনেকে লৈ আহিছো যেহেতু বাহিৰত মানে লাল চাহ নেপায় এৱাকো লাল চাহ খায় গাখীৰ চাহ নেখায় সন্ধিয়া সময়ত এয়া কাপোৰ চাপোৰ জি আনিলো অকমান দেখুৱালো আৰু এইটো সিলিকনৰ হয় আদিৰ কাৰণে লৈ আহিছো হি মানে এতিয়া কামুৰিব বিচাৰে যে কিবা কিবি সেই কাৰণে লৈ আহিলো পুৰা টিভি চাই আছে আৰু এয়া চাহ লৈ আহিলো আমাৰ কাৰণে বনাই 1 জানুৱাৰীতে আৰুছে মানে কেক কাটিব বিচাৰিছিলে কিন্তু ডাঙৰ কেক নেপালো সেই কাৰণে পেষ্ট্ৰিটোৱে লৈ আহিলো গাড়ী পাৰ্কিং হৈ য'ত ৰখাবলৈ য'ত ৰখাইছিলো মানে সেইখন দোকানত নাই ডাঙৰ কেক সেই কাৰণে এইটোৱে কাটক আৰু ৰাতিলে এয়া মাছ পুৰি আছো গৰৈ মাছ কাৱৈ মাছ এনেকে আজিলা আহিছে দে বাই।